ৰাজু কৈ তোৰ লাইফত কেইবাৰ থকা হ'ল নাই মোৰ এক্সে নাই আকৌ তোৰ এক্স নাই মানি চাম কিন্তু তই কেইবাৰ থকা খালি সেইটো ক ধকা নাই কোৱা দে এতিয়ালৈকে মানি তই এজনী গাৰ্লফ্ৰেণ্ড তই কেইজনী গাৰ্লফ্ৰেণ্ড পালি সঁচাই কৈছো মই এজনে বনাইছো বাছ এজনী সেইজনী মই চিনি পাওঁ কি কুচুনা কি বুলি কয় অ সেইটোৱে তাৰ আগতো আৰু গাৰ্লফ্ৰেণ্ড আছিলে নাই নাই তোৰ কথা কব তই কেলা মই গম সঁচাকে পাম দেই একদম যিটো ভিডিঅ' বনাওতে মোৰ ডাইনামিকটো আছিল যেতিয়াতো মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নহয় এনে বাছ ফ্ৰেণ্ডলি কথা পাতো বাছ মোৰ যেতিয়া গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড নহয় মোৰ এক্স আছে দেই মোৰ মিছা এক্স বহুত কেইজনী আছে কিন্তু মই তাৰ লগত কথা নাপাতো মেছেজো নকৰো খালি ষ্টৰি চাই মই সিহঁতৰ ষ্টৰি চাম বাছ কেইবাটা আৰু থৰি না মই ষ্টৰি এক্সেপ্ট বেলেগ হয় না আৰে এক্সৰ ষ্টৰি কেলে চাব লাগে আকৌ মই বলক নকওঁ নহয় মই তাৰ নাম্বাৰ বলক আজি মই বাংখাই মোৰ নাম্বাৰটোকে বলক কৰা নাই সি মোক বলক কৰি দিছে মই তাৰ নাম্বাৰ বলক কৰা নাই ঠিক আছে ত' মানে কি এক্স মানে তনৰ এক্স ক'বা কি হয় নাজানো কিন্তু মোৰ এক্স যিকেইজনী আছে গোটেইকেইজনী গেলা ফেটি সাপ গোটেইকেইজনী ফেটি সাপ গেলা এজনীও ভাল নহয় ভাল ধৰা সাপ এই চিকুমনি সাপ কিবা কিবি সাপ এফালে বাদ দি চব ফেটি সাপ মই এক্স এজনীও ভাল নহয় লাইফত যিমানজনী এক্স আছে না অ কৃষ্ণ লাও পাত কচু পাত ঠেলা পাত